ইয়াৰ বিশেষ আকৰ্ষণ শ্যাম প্ৰতিম ডেকাক আমি আমন্ত্ৰণ মাতিছোঁ গায়কটো মাতি দিয়কচোন হ'ব নেকি মোৰ চাউণ্ডটো ফাটি যাব আৰু দেই চাবি দেই ৰাতিপুৱা কেঁচু কৰি আছো চাউণ্ডৰ কিন্তু গুড়া কৰি দিম হ'ব দিয়ক গায়ক আহি আছেতো শ্যাম প্ৰতিম ঐ কৃষ্ণ মূৰতে বকুল ফুল পাহি নিয়ৰ পাই মুকলি হৈ গোবিন্দাই কৃষ্ণ বকুল ফল ঠিক এটা ফুটাৰ মাছা এখন আছে নেকি কৃষ্ণ বকুল ফুল ফুলিব ঐ ভাইটি ক'ৰ বেগ চাইছে ক'ৰ বেগ আছ তাৰ ফুটিল নাই পাইছা নেকি ফুল ফুলিব দাদা অলপ ভালকৈ গীতটো গাব দিয়ক মানে এইটোৱে মুখৰ কখন হা এই মাল সোপাটো কাটিকে এইটোৱে মুখৰ কখন নহয় দাদা আপুনি অলপ ধৈৰ্য ধৰক অলপ ভাল গীত গাব তেখেতে চাঞ্চিতং ভাইটি গা নহ'লে কিন্তু মই গাম চাঞ্চিতং গা ভাইটি ভালকে গা ঐ গৰু বিহুৰ গধূলি হুঁচৰি বাকীকেইটা দিনত কি চিনেমা চাব যাম অলপ বনাই মনে থাকক অলপ চুপ কৰি থাকক অলপ গাব দিয়ক দিয়ক বিহু প্ৰেমী ৰাইজ এইবাৰ মই জুবিন দাৰ জনপ্ৰিয় গীত গাবলৈ ওলাইছোঁ জুবিন দাৰ ল'বি ভালকে টানিব পৰা কি নহয় স্কেল মিলাই ল'বি দেই ৰুণ নুপুৰে মাতে কুকুৰা মুতে আনিছে দাদা ভাই ইমান কৈ 10-15 দিন কষ্ট কৰি 30,000 টকা দি গায়ক লৈ আহি তেনেকুৱা গান গাব সহ্য নহয় ভাইটি মই দাদা অলপ ভালকৈ গাব ভালকে গাব দে নহ'লে সহ্য নহয় ভাইটি হাঁহিলে তুমি মুকুতা মণি এক মিনিট তই হাঁহিলে যদি মুকুতা মনে সৰে তই কি কৈ আছ যা বস্তা এটা লৈ পাতি থাক শেষত কুটাই থাক মুকুতা মনে সৰি থাকিব হয় নহয় হাতৰি আপুনি ৰ'ব মাজুলীত এজনী ছোৱালী এক মিনিট আছে মই মাজুলী চিনিয়ে নাপাওঁ তাত ছোৱালীয়ে দুখ পালা